আসসালামু আলাইকুম নমস্কাৰ ভাই বন্ধুসকল সকলোলৈকে আজি আহিছোঁ এটা ভাল কথালৈ সদায় মই যাৰ মন্ত্ৰ কিবাকিবি কথা পাতি থাকোঁ আজি এইবোৰ কথা মই নাপাতোঁ আজি মই এটাই কথা ক'বলৈ বিচাৰিছোঁ বহুতে সুধিছে যে মোৰ মন্ত্ৰই কিয় কাম নিদিয়ে আধা কাম হ'ল আধা নহ'ল কিয় ইয়াৰ বিষয়ে মই ক'ম কাৰণটো হৈছে কি জানানে প্ৰথমতে আমি ঈশ্বৰক ভৰসা কৰিবই লাগিব যদি আমি ঈশ্বৰক নামানো তেনেহ'লে কোনো মন্ত্ৰই কোনো বস্তুই কাম নিদিব বুজিলে ন উদাহৰণ মই দি আছোঁ আৰু যেনেকুৱা মুছলিম ধৰ্মৰ ভিতৰত মই ক'বলৈ বিচাৰিছোঁ আমাৰ সকলো মানুহে নামাজ পঢ়িব লাগে নামাজ পঢ়িব লাগে আৰু 5 বাৰ নামাজ পঢ়িবৰ কাৰণে চিলাই মছজিদৰ পৰা মানুহে মাতে নামাজ পঢ়ো নামাজ পঢ়ো আল্লাহ এজনে বুলি কিন্তু কোনো মানুহে এইটো ফলো নকৰে তাৰপিছত ক'ব যে ঈশ্বৰে মোক একো নিদিলে ঈশ্বৰে মোক দুখীয়া কৰি ৰাখিলে ঈশ্বৰে মোক টকা পইচা নিদিয়ে একো নিদিয়ে মই ইমান দুখীয়া হৈ গৈছোঁ মোৰ তাত পইচা থাকিলেও মই সুখী মোৰ তাত নাথাকিলেও মই সুখী মই এইটো জানো যে এদিন মোৰ কাৰণে এদিন মোৰ ভাই বন্ধুসকলৰ কাৰণে এদিন মোৰ ওচৰ চুবুৰীয়াৰ কাৰণে এইটো টাইমটো সলনি হৈয়ে থাকে সেইকাৰণে তাৰমানে আল্লাহ দিব এইটো ভাবিব লাগে ঈশ্বৰ দিব এইটো ভাবিব লাগে এটা কথা মন ৰাখিবি যেতিয়া আমাৰ আজান দিয়ে আজানত এটা শব্দ আছে যিটো শব্দ শুনিলে আপোনালোকে ভাবিবি যে সঁচাকৈ আমি ঈশ্বৰক প্ৰণাম কৰিম তাত লিখিছে আমি নামাজ পঢ়োঁ বা আমি প্ৰে কৰোঁ আমি ঈশ্বৰক উপাসনা কৰোঁ ঠিক তেনেকৈ কৈছে এই শব্দটো হৈছে যেতিয়া আমি নামাজ পঢ়োঁ প্ৰথমতে আজান দিয়ে আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আসাদু আল্লা ইলাহা ইল্লাল্লাহ আসাদু আল্লা ইলাহা ইল্লাল্লাহ আসাদু মুহাম্মাদুর রাসূলুল্লাহ হাইয়া আলাল সালাহ হাইয়া আলাল সালাহ হাইয়া আলাল ফালাহ হাইয়া আলাল ফালাহ কারামাস সালাহ কারামাস আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহ হাইয়া আলাল সালাহ কথা কৈ গৈছোঁ হাইয়া আলাল সালাহ মানে কি হাইয়া আলাল সালাহ হৈছে আমি উপাসনা কৰোঁ আমি ঈশ্বৰৰ প্ৰণাম কৰোঁ আমি ঈশ্বৰৰ পূজা কৰোঁ এইটো ক'বলৈ গৈছে হাইয়া আলাল সালাহ হ'ল ন হাইয়া আলাল ফালাহ তাৰপিছত আছে তাৰ অৰ্থ কি তেতিয়াহে আমি কামিয়াবী হ'ব পাৰিম তেতিয়াহে আমি ছাকচেছ হ'ব পাৰিম যদি ঈশ্বৰৰ উপাসনা আমি নকৰোঁ তেনেহ'লে আমি ছাকচেছ কেনেকৈ হ'ব পাৰিম কথাটো ইয়াতে আছে যদি আপোনালোকে ভাবিছে যিকোনো কাম কৰিবলৈ বিচাৰে যদি আপোনালোকে যিকোনো কামত ছাকচেছ হ'বলৈ বিচাৰে যিকোনো কামত সদায় আগত থাকিবলৈ বিচাৰে তেনেহ'লে ঈশ্বৰৰ উপাসনা কৰিবই লাগিব যদি ঈশ্বৰৰ উপাসনা নকৰে তেনেহ'লে সেইজন মানুহে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে আৰু যদি উন্নতি কৰিছোঁ সেই বেমানী হ'ব এইটো হালাল নহ'ব কেতিয়াও মিনছ পবিত্ৰ নহয় আমি কওঁ পাক নহয় আৰু বুলি ন পবিত্ৰ ইনকাম নহ'ব মাৰ্ডাৰ কৰিছে নহয় চোৰ কৰিছে না ডকাইত কৰিছে 5 বাৰ উপাসনাৰ কাৰণে মাতাৰ পিছতো নাহে তাত অলৰেডি কৈ যে প্ৰথমতে আমি উপাসনা কৰোঁ বা নামাজ পঢ়োঁ না প্ৰে কৰোঁ এনেকৈ কৈছে মাতি আছে তাৰপিছত আমাৰ ছাকচেছ হ'বই যদি আমি সেইটো কৰোঁ তেনেহ'লে ছাকচেছ নহ'ব জীৱনত আধা ছাকচেছ হ'বই ন হ'ব নহয় সেইটো ঈশ্বৰে কৈ আছে সেইটো নকৰে তাৰপিছত কি কৰিছে বহুত মানুহে দোৱা কৰাইছে কি কৰিছে দোৱা কৰাই দোৱা কৰাৰ প্ৰয়োজন কি দোৱা কৰ না নিজে নামাজ পঢ় নিজে দোৱা কৰ কোৰাণ পঢ়াইছে কোৰাণ পঢ়াৰ প্ৰয়োজন কি কোৰাণ পঢ় না পঢ়ি বুজিছা না তেতিয়াহে গম পাবি যে ঈশ্বৰ কেনে বস্তু ঈশ্বৰে আমাক কি কৈছে এতিয়া কোৰাণখন পঢ়ি গৈছে একো বুজিয়ে পোৱা নাই গুচি গ'ল কোৰাণ পঢ়াৰ পিছত মানুহে কোৰাণ খতম কৰি গুচি গ'ল কোৰাণখন পঢ়ি কি ক'লে কি নক'লে কোনো নুশুনিলে নুবুজিলে পঢ়িটো গুচি গ'ল আৰু যিজনে পঢ়িছে সেইজনে বুজিছে সেইটো ক'ব নোৱাৰোঁ ইমান স্পীডত পঢ়ে যদি কোৰাণ পঢ়াইছোঁ তাক বুজাব লাগে যদি আপুনি পঢ়িব পৰা নাই যদি কোনোবাই যদি কোৰাণ পঢ়িছে তাক বুজাব লাগে এইটো মিনিং আছে এইটো মিনিং আছে এনেকুৱা বুলি পেলাই সেইটোতো নকৰে জাষ্ট কোৰাণ খতম কৰিলোঁ ধুনীয়া কিবা কিবি গৰু চৰু ছাগল তাগল কাটিবলৈ খুৱাই দিলে হৈ গ'ল আৰু দোৱা কৰালে দোৱা নকৰে কৰোৱাই বেলেগক দোৱা কৰিব লাগে তেতিয়াহে দোৱা ঈশ্বৰে দিয়ে
দোৱা কৰিব লাগে বাৰু, কাৰণ এইটো নকয় যে কৰিব লাগে, কিন্তু নিজে কৰিলে বেছি ফাইদা আছে। নামাজ চামাজ পঢ়ি নিজে যদি দোৱা কৰে 100% ছাকচেছ হয় সকলো কামত। এই কামবোৰ মানুহে কৰিবলৈ বহুত টান পায়, সেইকাৰণে ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে বেয়া পাইছে তেনেহ'লে মাফ কৰিবি। সকলো কামত ছাকচেছ হ'বৰ কাৰণে আমি ঈশ্বৰৰ উপাসনা কৰিবই লাগিব, এক ঈশ্বৰ, বুজিলি ন? সকলো ধৰ্মৰ এটাই ঈশ্বৰ হয়, দেৱতাবোৰ থাকিব পাৰে, সিহঁতৰ ঈশ্বৰ এটাই। আমাৰ মুছলিমত এটাই ঈশ্বৰ হয়। তেখেতৰ ৰূপ নাই, তেখেত নিৰকাৰ। আমাৰ নবী আছে, তেখেত আল্লাহৰ ৰচুল, মেছেজাৰ বুলি কৈছে, বুজিলি ন? আজিলৈ আহিছোঁ, খুদা হাফিজ। পিছত লগ পাম আৰু এটা ভিডিঅ'